গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম টু আৱাৰ চেনেল। আজি এয়া ৰাতিপুৱা বতৰটো চাওকচোন, একদম ক'লা, বৰষুণ পৰি আছিলে। তাকে অকণমান মই মোবাইলত তুলি থলোঁ বতৰটো। এয়া আমাৰ সোণটো শোৱাৰ পৰা উঠি আহিছে, উঠি পিনে এয়া পৰ্দাৰ আঁৰত লুকাই আছে। কাৰণ আছে, কাৰণ ককাক অহা নাই নিবলৈ। ককাকৰ লগতহে আহে সি সদায়, ককাকে নিলেহে আহে। এয়া ককাক আহিলে, আহি পিনে এয়া কোচত লৈ গুচি যাব ককাকে চাব তাক। এয়া উঠাই লৈ গ'ল, পাচাব কৰাবগৈ, এতিয়া ব্ৰাছ কৰাবগৈ ককাকে। এয়া মই এই ভিতৰুৱা কাম কিছুমান আছিলে, সেয়া কৰিবলৈ লৈছিলোঁ। আৰু সেয়া ল'ৰাটোৱে মুখৰ আগত আহি কি কৰি আছে দেখিছে? কেমেৰাটো মুখৰ আগত, কেমেৰাটোৰ আগত থিয় হৈ পিনে সি সদায় এইবিলাক কৰি থাকিব। এয়া চাওকচোন, মই কি কৰিম এতিয়া। কি কৰিম মানে কি আৰু, এজনী গৃহিণী যিবিলাক কাম আৰু ভিতৰুৱা, ৰাতিপুৱা শুৱাৰ পৰা উঠি বিচনা পৰা, ঝাৰু মৰা, সেইবিলাক কামেই আৰু। বেলেগনো কি দেখুৱাম, তাকে দেখুৱাইছোঁ আৰু। আপোনালোকেও চাওক কি কৰোঁ কি নকৰোঁ। ল'ৰাটোৱে গোটেই বিচনাখনত বস্তু পাতি উলিয়াই থৈ দিয়ে খেলিবৰ কাৰণে। তাকে মই আঁতৰাবলৈ কৈ আছিলোঁ। সি সদায় বিচনাখনৰ ওপৰতে খেলে, বস্তু পাতিবিলাক উলিয়াই। সুমুৱাই থ'ব এতিয়া বস্তুবিলাক সি নিজৰ ভাগে ভাগে। বিশেষ তেনেকৈ ভিডিঅ' কৰিব জনা নাই, কিন্তু লাহে লাহে অভ্যাস হ'ব। প্ৰথম যে অকণমান মানে খেলি মেলি হৈছে ভিডিঅ'বিলাক কৰা, তথাপিও যিমানটো পাৰোঁ সিমানটো চেষ্টা কৰিছোঁ আৰু কৰিবৰ কাৰণে। আপোনালোকে কমেণ্টত ক'বচোন কেনেকৈ কৰিলে ভাল হ'ব, কি কথা কি বতৰা। কাৰণ প্ৰথম কৰিলে ভিডিঅ'বিলাক ইমান ভাল নহয়। কি কৰিম কি নকৰিম আপোনালোকে জনাবচোন কমেণ্টত। ৰাতিপুৱা সদায় বহুত কাম ওলায় চবৰে ঘৰত চাগে। আমাৰো বহুত কাম ওলায় ৰাতিপুৱা সময়খিনিত। আজৰি হওঁতে 11টামান বাজেগৈ। 11টা বজাৰ লগে লগে আকৌ ভাত পানী ৰান্ধিব হয়েই দুপৰীয়াৰ কাৰণে। আমাৰ আকৌ সদায় টাইমতে খোৱা হয় ভাত পানী। সদায় 12:20, 12:25 তেনেকুৱা সময়তে মানে ভাত খোৱা হয়। সেইকাৰণে অকণমান সোনকালে পাকঘৰলৈ যাবলগীয়া হয় আৰু। আপোনালোকে কেইটা বজাত খায় বাৰু জনাবচোন কমেণ্টত। কাম কৰা হৈ গ'ল ভিতৰত, আৰু বাকী ক'ত কি আছে মই সেয়া চাবলৈ গৈছিলোঁ। কাম হৈয়ে যায়, দুফালে দুজনীয়ে কৰি দিলে তেনেকৈ বিশেষ কামটো নাথাকে। ভিতৰৰ কামবিলাক হৈ যোৱাৰ পিছত ঝাৰু চাৰু দিওঁ। সেয়া ল'ৰাটোৱে দেখিছে আকৌ কি কৰি আছে। এইফালেও সেই কাপোৰ দুটামান আছিলে মানুহজনে পিন্ধা, তাকে ৰ'দত বাদত দি পিনে চকীতে থৈ দিয়া হয়। ৰাতিপুৱা সময়ত জাপি দিওঁ আৰু মই ভালকৈ। দেখিছেনে ভিডিঅ'টোৰ আগত কি কৰি আছে? মই তাক অকণমান গালি পাৰিছোঁ। সি সেই টুল এখন আনি থৈ দিছিলে, ঘৰ এটা বনাই দিব লাগে মই তাক টুলখনত। আপোনালোকে নিজে চিন্তা কৰকচোন, টুলখনত বাৰু মই কেনেকৈ ঘৰটো বনাই দিওঁ। তাক কিন্তু সেই ঘৰটো লাগেই, টুলখনতে বনাই দিব লাগে। আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী থাকিলে এনেকুৱা উৎপাত কৰেনে বাৰু? আমাৰ যে সাংঘাতিক উৎপাত কৰে। ঘৰত থকাকেইদিন মোক শান্তি নিদিয়ে। স্কুললৈ যোৱাকেইদিন ইমান ভাল পাওঁ, শান্তিয়ে কামবিলাক কৰিব পাৰোঁ। এইফালে কামকেইটা কৰি শেষ হ'বহে, সি আকৌ আহি পিনে গোটেইখন উলিয়াই মেলি চেদেলি ভেদেলি কৰি পেলায়। মই তাক পঠিয়াই দিছোঁ বাহিৰলৈ, তুমি যোৱা বাহিৰলৈ বুলি। এইবিলাক বস্তু উলিয়াই থৈছে, সেইখিনি এতিয়া মই তাক ঘৰ বনাই দিব লাগে টুলখনৰ ওপৰত। তাক চকীও দিব লাগিব, টুলখনৰ ওপৰত গেৰাজ এটাও বনাই দিব লাগিব। ঘৰত থাকিলে সেইবিলাকেই আৰু তাৰ।
এই ছেটাৰডে ছানডে ইহঁতৰ ছানডে বন্ধই থাকে, ছেটাৰডেও বন্ধ থাকে আমাৰ ইহঁতৰ। পিছফালৰ এই ৱালখন বাৰু কেনেকুৱা লাগিছে বাৰু ক'বচোন। এইখন ৱাল মই নিজে কৰা, ফেব্ৰিক দি ফ্লাৱাৰ ষ্টাইলত। চবেই ভাল লাগিছে বুলিয়েই কৈছে, কিন্তু আপোনালোকেও জনাবচোন কেনেকুৱা লাগে। ল'ৰাটো তেতিয়া 6 মাহমান হৈ আছে জন্ম হওঁতে। মই 6 মাহ হৈ থাকোঁতেই মানে এই ৱালখন কৰিছিলোঁ। তাৰ 6 মাহ সময় মানে 6 মাহ হৈ আছে আৰু তেতিয়া জন্মৰ পৰা। তাৰপিছতে 6 মাহৰ পিছতে মই এই ৱালখন কৰিছিলোঁ। চবেই কৈছে তুমি কেনেকৈ কৰিলা। সেইকণ সময়ত কৰিবলৈ ভাল হয়, কাৰণ ল'ৰা অকণমান খুৱাই দিওঁ, বহুত দেৰিলৈকে শুই থাকে, 3 ঘণ্টা 4 ঘণ্টা। মই সেইকণ সময়তে মানে যিমানখিনি পাৰোঁ কৰি দিওঁ আৰু এখন ৱাল আছে, মই সেইখন আপোনালোকক দেখুৱাম বাৰু। 2খন ৱাল কৰিছিলোঁ। এয়া আকৌ এয়া দুপৰীয়া মই কৈছিলোঁ নহয়, আমাৰ দুপৰীয়া সময়ত আহাৰ লাগিব বুলি। এয়া দুপৰীয়া পাকঘৰলৈ আহিলোঁ, চব্জি কাটিছিলোঁ, এই জাতিলাও আৰু বিলাহী জোল বনাইছিলোঁ, আৰু এয়া ফুলকবি আৰু আলু অকণমান তেল সৰহকৈ দি ভাজিছিলোঁ। জাতিলাও আৰু বিলাহী কচমচৰ লগত বনালোঁ ল'ৰাটোৰ কাৰণে। সি আকৌ জোলকণ খাই ভাল পায়। কেতিয়াবা যদি একো নাথাকে, জোল অকণ যদি আপুনি সুদাকৈও বনাই দিয়ে তেতিয়াও খাবহি। খোৱাত ইমান হেৰি নাই, আপত্তি নাই, কিন্তু কিবা অকণ লাগিব জুলীয়া টাইপত। দাইলকণ খাই অকণমান টান পায়, কিন্তু জোল অকণ হ'ব লাগে, সি ভাতকেইটা ধুনীয়াকৈ খায়। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে খায়নে বাৰু জোল চোল? আগতে মাংস লাগিছিলে খাবৰ কাৰণে, কিন্তু মাংসটো এনেকৈ খুৱাই থাকিলে ভাল নহয় কাৰণে এই জোল খুৱাবলৈ ল'লোঁ। জোল খুৱাই এতিয়া মানে অকণমান মাংসটোৰ প্ৰতি ৰাপ নাইকিয়া হৈছেগৈ। তথাপিতো কেতিয়াবা খাওঁ বুলি কয়, আনে ককাওকে। মায়ে সেই পাকঘৰলৈ আহি পিনে কিবা এটা কৈ গ'লহি মোক। মায়ে পিছফালে চাউল বাচি আছিলে, চাউল বাচি আহি পিনে মোক কিবা এটা ক'লেহি। এইকণ সময়তে আকৌ আমাৰ পেহী আৰু পেহা ওলালেহি, দেউতাৰ ভনীয়েকহঁত। আমাৰ মানে বৰ্তাৰ গাটো বেয়া আছিলে, সেইকাৰণে খবৰ ল'বলৈ আহিছিলে পেহী আৰু পেহা। মই চব্জি কাটি থাকোঁতেই মায়ে মাতটো লগাইছিলে, চোনো পেহা আৰু পেহী আহিছেও বুলি কৈছে। আপোনালোকৰ এই জাতিলাও, ফুলকবি, বন্ধাকবি, এইবিলাক বিন, এইবিলাক খাই আমনি লাগিছেনে বাৰু? আমাৰ যে আমনি লাগিলেগৈ খাই। কেতিয়াবা এইবিলাক ভাজিবিলাক খাবলৈ মন নোযোৱা হৈছেগৈ আৰু। এতিয়া ভাজি অকণ আমাক লাগেই। এয়া সেই পেহী আৰু পেহাহঁত পালেহি, মই তাকে কৈ আছিলোঁ, পেহী আৰু পেহাহঁত পাইছেহি বুলি। আজিলৈ সামৰিছোঁ, বাই।